নমস্কাৰ, মই মৃণালী। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই আজি বনাইছোঁ এটা ধুনীয়া মুড়িৰ ৰেচিপি। এইটো আপুনি গধূলি সময়ত চাহৰ লগত খাব পাৰিব, যেতিয়া খাব পাৰে ইচ্ছা কৰে, আৰু বহুত দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। আহকচোন এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ চাই লওঁ ব'লক। এটা মই পেন লৈছোঁ, ইয়াতে আপোনাৰ গোটা জিৰা লৈ ল'ম। গোটা জিৰাখিনি অকণমান মই সেকি ল'ম। জুই যাতে বেছি নিদিয়ে, কম জুইত সেকিব লাগিব, নহ'লে তিতা হৈ যাব জিৰাখিনি। কম জুইত 2 মিনিটমান এনেকৈ সেকি ল'ব। সেকি লোৱাৰ পিছত এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম মিক্সিত। এতিয়া এটা কেৰাহীত মই মিঠাতেল দি দিছোঁ। ইয়াতে মই নৰসিংহৰ পাত দি দিছোঁ। মই ইয়াতে শুকান নৰসিংহৰ পাত দিছোঁ। আপোনালোকৰ তাত নাথাকিলে কেঁচা নৰসিংহৰ পাতো দিব পাৰে। তেলখিনি গৰম পিছত মুড়িখিনি এনেকৈ দি দিব। দি ভালদৰে এইখিনি মিক্স কৰি ল'ব। মই আৰু অকণমান মুড়ি ইয়াতে মিক্স কৰি দিছোঁ। আপোনাৰ আৱশ্যক অনুযায়ী যিমানখিনি বনাব খোজে সিমানখিনি বনাব পাৰে। বেছিকৈ বনালে আপুনি সেইখিনি ষ্ট'ৰ কৰিও থৈ দিব পাৰে এয়াৰটাইট কণ্টেইনাৰত। এতিয়া মই ইয়াতে জলকীয়া গুড়ি দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান জলকীয়াৰ গুড়ি ইউজ কৰিব। ইয়াতে 1 চামুচ মই চাট মছলা দি দিম, আৰু ভাজি লোৱা জিৰা গুড়িখিনি দি দিছোঁ। আৰু ইয়াতে মই ক'লা নিমখ ব্যৱহাৰ কৰিম। ক'লা নিমখ দি দিছোঁ আন্দাজ অনুযায়ী। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মুড়িখিনি প্ৰথমে তেলত দিওঁতে সেমেকা লাগিব। যেতিয়া আপুনি এনেকৈ ভাজি থাকিব, তেতিয়া মুড়িখিনি ধুনীয়া মৰমৰীয়া হৈ যাব, খাবলৈ সোৱাদ লগা হ'ব। এনেকৈ প্ৰায় 2-3 মিনিটমান সময় এনেকৈ কম জুইত ভাজি ল'ব মুড়িখিনি। দেখিছেনে, এতিয়া হৈ গৈছে এইখিনি প্ৰায় নমাবৰ কাৰণে। এতিয়া এইখিনি মই নমাই ল'ম। মোৰ এই ৰেচিপিটো চাই যদি আপুনি ভাল পালে, তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মুড়িখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া এইখিনি মই নমাই ল'ম। এতিয়া এখন কাঁহীত মই এইখিনি নমাই ল'ম, আৰু তাক ভালদৰে ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হৈ যোৱাৰ পিছত এইখিনি আপুনি বহুত দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এয়াৰটাইট কণ্টেইনাৰত থৈ দিব।